নমস্কাৰ জনাই মোৰ আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে মোৰ হাতত এইকেইটা কি? এইকেইটা হৈছে বাঁহৰ গাজ। আপোনালোকে ভাবিছে জানো এই বাঁহৰ গাজকেইটা দি মই কি কৰিম? আজি মই এটি বিশেষ বস্তু বনাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বাঁহৰ গাজকেইটা বাকলি এৰুৱাই ল'লোঁ। লৈ পেলাই মই এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ। লৈ পেলাই ৰুকনি ধুনীয়াকৈ মই বাঁহৰ গাজকেইটা ৰুকি আছোঁ। আৰু এতিয়া বাঁহৰ গাজকেইটা ৰুকা হৈ গ'ল। এতিয়া মই চৰিয়া এটাত লৈ ইয়াতে বিশেষ আৰু একো কৰিব নালাগে। ইয়াতে অকণমান নিমখ সানি দিলেই হ'ব। ইয়াতে অকণমান মই এতিয়া নিমখ সানি দিলোঁ। নিমখ সানি লৈ পেলাই মই আইনা বৈয়াম এটাত 1 বছৰৰ কাৰণে এইখিনি ভৰাই ৰাখি থৈ দিম। এইখিনি দুদিনমানৰ পিছত টেঙা হৈ যাব আৰু ইয়াৰ পৰা এটা পানী ওলাব। আৰু এইখিনি যেতিয়া টেঙা হ'ব তেতিয়াই খাই ভাল লাগিব। এইখিনি ঠাণ্ডা ভাতৰ লগতেই হওক বা গৰম ভাতৰ লগতেই হওক খুব ধুনীয়াকৈ কণীৰ সৈতে ভাজি খাবচোন। খাবলৈ কিন্তু খুব ভাল লাগে। আৰু ইয়াৰ পৰা যে এটা পানী ওলায়, এই পানীটো কিন্তু তেজ হাগনি হ'লে খাব লাগে। খালে নিমিষত তেজ হাগনি ভাল হৈ যায়। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰিবলৈ